সদৌ অসম ভূমি সমাজ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা আপোনালোকক সকলোকে জহাৰ আৰু আন্তৰিক অভিনন্দন জনোৱা হৈছে। আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছো যে 2019 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত যিসকল ভূমিজ সমাজৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজত অধ্যয়ন কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ ভূমিজ সমাজলৈ যি সুনাম কঢ়িয়াই আনিলে, সেইসকল ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা ও উৎসাহিত কৰাৰ মানসেৰে আজি ইংৰাজী 30 জুন 2019 চন তাৰিখে দেওবাৰে ডিব্ৰুগড় জিলাৰ চালখোৱা স্থিত সাংস্কৃতিক সংগ্ৰহালয় প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানৰ সম্পূৰ্ণ আলোকচিত্ৰ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, গতিকে ভিডিঅ'টো আদিৰ পৰা অন্তলৈকে চাব বুলি আশা কৰা হ'ল। ভিডিঅ'টো ভাল পালে লাইক কৰিব। সমাজৰ অন্যান্য সম্প্ৰদায়ৰ ভিডিঅ' আগলৈ চোৱাৰ ইচ্ছা থাকিলে বন্ধুসকল চেনেলটোক ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব বুলি আমি আশা কৰিলোঁ। আজিৰ এই অভিনন্দন অনুষ্ঠানত উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ অভিভাৱক অভিভাৱিকা তথা সদাশয় কুটুমবৰ্গ উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে। কাৰ্যসূচী মতে ভূমিজ সমাজৰ পতাকা উত্তোলন কৰে সদৌ অসম ভূমিজ সমাজ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি শ্ৰীযুত অবন ভূমিজ দেৱে। ভূমিজ সমাজৰ পতাকা উত্তোলন কৰি তেখেতে সমাজৰ পতাকাখনিৰ তাৎপৰ্যৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰে। ইয়াৰ পিছতেই স্মৃতি তৰ্পণ কৰে সদৌ অসম ভূমিজ সমাজ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক শ্ৰীযুত সঞ্জয় ভূমিজ দেৱে। স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছত জাতীয় শ্বহীদসকলৰ স্মৃতিত 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় আৰু পতাকাৰ তলত একত্ৰিত হোৱা ভূমিজ সমাজৰ কুটুমবৰ্গই এনেদৰে শ্লোগান দিয়ে। भूमिज कुटुम समाज जिंदाबाद जिंदाबाद भूमिज कुटुम समाज जिंदाबाद जिंदाबाद भूमिज कुटुम समाज जिंदाबाद जिंदाबाद धन्यवाद থাকিল সদৌ অসম ভূমিজ সমাজ জিন্দাবাদ जिंदाबाद जिंदाबाद সদৌ অসম ভূমিজ সমাজ জিন্দাবাদ जिंदाबाद जिंदाबाद সদৌ অসম ভূমিজ সমাজ জিন্দাবাদ जिंदाबाद जिंदाबाद ইয়াৰ পিছতে আলোচনা চক্ৰ অনুষ্ঠানৰ আৰম্ভ কৰা হয়। আলোচনা চক্ৰ অনুষ্ঠানৰ সভাপতিৰ আসন গ্ৰহণ কৰে সদৌ অসম ভূমিজ সমাজ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত ৰামনাথ ভূমিজ দেৱে। আজিৰ আলোচ্য বিষয় হ'ল ভূমিজ সমাজখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ ভূমিকা কি। আজিৰ এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰে সদৌ অসম ভূমিজ সমাজ ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত পৱন ভূমিজ দেৱ, উপসভাপতি শ্ৰীযুত অশোক ভূমিজ দেৱ, মহিলা সমিতিৰ সভানেত্ৰী শ্ৰীযুক্তা অনিতা ভূমিজ ডাঙৰীয়ানী, বিশিষ্ট অতিথি শ্ৰীযুত সনাতন ভূমিজ দেৱ, কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ শ্ৰীযুত ৰমেশ ভূমিজ দেৱ। এই অভিনন্দন অনুষ্ঠানত বকুল, বৰবৰুৱা, ডিকম, চাবুৱা, বালিজান, গ্ৰীণউড, মুকলবাৰী, ৰামাই, দুলীয়াজান, বাদৈ পাচালি, নাওহলীয়া, নাহৰকটীয়া, জয়পুৰ, নামৰূপ, ৰাজগড় আৰু খোৱাং আঞ্চলিক সমিতিৰ 42 জন কীৰ্তি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয় আৰু তেওঁলোকক ফুলাম গামোচাৰ লগতে সন্মান পত্ৰ তথা বিভিন্ন ধৰণৰ অমূল্য গ্ৰন্থৰ উপহাৰ দিয়া হয়। এই অভিনন্দন অনুষ্ঠানৰ জৰিয়তে আমি সকলোৱে আশা কৰো যে এই ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যত জীৱনত সকলো ক্ষেত্ৰতে আগবাঢ়ি যাওক। প্ৰত্যেকে একোজন চৰিত্ৰৱান ব্যক্তি হওক, দেশ তথা দশৰ কল্যাণ সাধন কৰক, কোনো ধৰণৰ আপত্তিজনক কামত লিপ্ত নহওক। আগন্তুক দিনত সমাজৰ তথা দেশৰ সকলো কাৰ্যভাৰ এইসকল ছাত্ৰ-ছাত্ৰীৰ দায়িত্বত আহিব। গতিকে সকলো ক্ষেত্ৰত প্ৰতিযোগিতামূলক মনোভাৱেৰে ভূমিজ সমাজৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত থকাটো নিতান্ত প্ৰয়োজন আৰু বৰ্তমান সময়ৰো আহ্বান। আমি জানো শিক্ষাৰ অবিহনে কোনো ব্যক্তি, সমাজ বা দেশ আগবাঢ়ি যাব নোৱাৰে। সেয়ে পৰৱৰ্তী দিনত আমি আশা কৰিছো যে এইবাৰৰ 42 জন ছাত্ৰ-ছাত্ৰীৰ পৰিৱৰ্তে আগন্তুক দিনত আৰু অধিক ছাত্ৰ-ছাত্ৰীক একেলগে আমি অভিনন্দন জনাব পাৰিম। শেষত আমাৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰা হ'ল। ধন্যবাদ।